বৰ্তমান আছো মানিকপুৰ KE1 অটোমোবাইল সাৰ্ভিসত। মানিকপুৰ KE1 অটোমোবাইল সাৰ্ভিসত আজিৰ পৰা মেগা লোন আৰু এক্সচেঞ্জ মেলা আৰম্ভ হৈছে। বন্ধুসকল, যদি আপোনালোকে এই সুযোগতে নতুন বাইক এখন যদি আপোনালোকে ল'ব বিচাৰে তেন্তে লৈ যাব পাৰিব। একেবাৰে নিম্ন ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব। দেখিবলৈ পাইছে পালসাৰ 150 আমাৰ লগত আছে। পালসাৰ 150 কেৱল মাত্ৰ আপোনালোকে 12,050 টকাৰে আপোনালোকে লৈ যাব পাৰিব। ইয়াত দেখিবলৈ পাইছে পালসাৰ 125 কেৱল মাত্ৰ 10,413 টকাৰে আপোনালোকে লৈ যাব পাৰিব। দেখিবলৈ পাইছে সিটি 125 কেৱল মাত্ৰ আপোনালোকে 7,776 টকাৰে লৈ যাব পাৰিব। প্লেটিনা আছে দেখিবলৈ পাইছে 8,000 বা 9,000 টকাৰে আপোনালোকে লৈ যাব পাৰিব। যদি আপোনালোকে বাইক লৈ বিচাৰে তেন্তে কন্টাক্ট নম্বৰ দিয়া আছে। দেন এই ভিডিওটো আপোনালোকে 10টা মান শেয়াৰ কৰিলে আৰু আপোনালোকে বিভিন্ন ধৰণৰ অফাৰ লাভ কৰিব। এটাকৈ কুপন লাভ কৰিব লটাৰীৰ লগতে আপোনালোকে বাইকখন লৈ যাওয়াৰ কাৰণে আপোনালোকে তেল লাভ কৰিব। বিভিন্ন ধৰণৰ দুটাকৈ হেলমেট লাভ কৰিব, ডিসলক এটাকৈ লাভ কৰিব যদি আপোনালোকে 10টা মান এই ভিডিওটো শেয়াৰ কৰে। তো শেয়াৰ কৰক। এতিয়া আপোনালোকে KE1 অটোমোবাইলছত আহক। মই বৰ্তমান উপস্থিত আছো মানিকপুৰ পাতিলাদহৰ KE1 অটোমোবাইল সাৰ্ভিসত। বন্ধুসকল জানে বাজাজৰ এই KE1 অটোমোবাইল সাৰ্ভিসত বৰ্তমান বাম্পাৰ অফাৰ চলাৰ লগতে মেগা লোন আৰু এক্সচেঞ্জ মেলা আৰম্ভ হৈছে। মেগা লোন আৰু এক্সচেঞ্জ মেলা আৰম্ভ হৈছে এই যিটো KE1 অটোমোবাইল সাৰ্ভিসত। এই KE1 অটোমোবাইল সাৰ্ভিসত যদি আপোনালোকে বাইক ক্ৰয় কৰিবলৈ আহে তেন্তে আপোনালোকে একেবাৰে নিম্ন প্ৰাইস ডাউন পেমেন্ট দি আপোনালোকে বাইকসমূহ লৈ যাব পাৰিব। দেখিবলৈ পাইছে পালসাৰ 125 আছে কেৱল মাত্ৰ আপোনালোকে 10,413 টকা দি আপোনালোকে পালসাৰ 125 লৈ যাব পাৰিব। লগতে এইটো দেখিবলৈ পাইছে পালসাৰ 150 আছে। এই মেগা লোনৰ যদি আপোনালোকে অফাৰটো যদি উপভোগ কৰিব বিচাৰে নাইবা এই অফাৰটো যদি আপোনালোকে ল'ব বিচাৰে পালসাৰ 150 দেখিবলৈ পাইছে কেৱল মাত্ৰ আপোনালোকে 12,050 টকা দি আপোনালোকে লৈ যাব পাৰিব। এইটো কথাটো আপোনালোকে নাভাবিব যে আপোনালোকে 12,050 টকা দিলে আপোনালোকে টকা দিব নালাগে। বাকি যিসমূহ টকা আছে আপোনালোকে কিস্তি অৰ্থাৎ EMI মাধ্যমত আপোনালোকে দিব লাগিব। এইটো কেৱল মাত্ৰ আপোনালোকে ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব। কোনো ধৰণৰ ইন্স্যুৰেন্সৰ টকা, কোনো ধৰণৰ আপোনালোকে RC টকা এতিয়া দিব নালাগে। বাকি যিসমূহ টকা আছে এই টকাসমূহ আপোনালোকে পৰৱৰ্তী সময়ত EMI ৰ জৰিয়তে দিব পাৰিব। বন্ধুসকল দেখিবলৈ পাইছে গ্ৰাহকৰ অভূতপূৰ্ব বৰ্তমান ভিৰ চলি আছে। এই দেখিবলৈ পাইছে এই যিসমূহ মানুহ বহি আছে দেখিবলৈ পাইছে এইসমূহ হৈছে গ্ৰাহকৰ পৰা এই যিসকল গ্ৰাহক আছে এই গ্ৰাহকে বাইক কিনিবলৈ আহিছে। আমাৰ লগত এজন গ্ৰাহক পাইছো ইয়াতে। কেনেকুৱা লাগিছে ইয়াতে আহি? বহুত ভাল লাগিছে। ইয়াতে বাইক কিনিবলৈ আহিছে নে এক্সচেঞ্জ কৰিব আহিছে আপুনি? মোৰ পুৰণা এখন বাইক আছে, বাইকখন এক্সচেঞ্জ কৰিব আহিছো। হয়, আৰু আপোনালোকক জনাই দিও যদি আপোনালোকৰ পুৰণি বাইক আছে আৰু যদি আপোনালোকে এক্সচেঞ্জ কৰি নতুন বাইক কিনিব বিচাৰে তেন্তে আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব। লগতে আপোনালোকে 2,000 টকা আপোনালোকে বোনাস লাভ কৰিব। লগত মালিক আছে, এই যিখন শ্বৰুম আছে মালিকৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক দেখুৱাইছো এই যিখন শ্বৰুম আছে শ্বৰুমৰ ভিতৰৰ যিটো অৱস্থা দেখিবলৈ পাইছে কেৱল গ্ৰাহক আৰু গ্ৰাহক। আপোনালোকক কেইটামান ভিডিঅ'ত কৈছিলো যে ইয়াতে বাইকৰ খেতি আছে, বাইকৰ বাগান আছে, আপোনালোকক দেখুৱাইছিলো। আজি আপোনালোকক দেখুৱাইছো দেখিবলৈ পাইছে গ্ৰাহকৰ কিমান ভিৰ। বৰ্তমানলৈকে কেইটা বাইক বিক্ৰী কৰা হৈছে? 13টা। বৰ্তমানলৈকে 13টা, এটা দিনৰ মাধ্যমতে 13টা বাইক এতিয়ালৈকে বিক্ৰী কৰা হৈছে আৰু হ'ব মোটামুটি আজিৰ ভিতৰতে 25ৰ পৰা 30টা বাইক এই যিখন শ্বৰুম আছে মানিকপুৰৰ KE1 অটোমোবাইল সাৰ্ভিসতে বিক্ৰী কৰা হ'ব। তো এই অফাৰটো যদি আপোনালোকে উপভোগ কৰিব বিচাৰে নাইবা এই যিখন মেলা আছে বা এক্সচেঞ্জ বা মেগা লোনৰ মাধ্যমত যদি আপোনালোকে বাইকসমূহ ল'ব বিচাৰে তেন্তে আপোনালোকে আহিব পাৰে। ইয়াতে দেখিবলৈ পাইছে গ্ৰাহকৰ অভূতপূৰ্ব ভিৰ। বাহিৰত আপোনালোকে যদি চাই দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ বিভিন্ন জায়গাৰ পৰা অৰ্থাৎ বিভিন্ন ঠাইৰ পৰা কাস্টমাৰ সমূহ আহিছে। মোৰ লগত মালিক আছে, মালিকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান মোৰ লগত অৰ্থাৎ মানিকপুৰ পাতিলাদহত অৱস্থিত এই যিখন KE1 অটোমোবাইল সাৰ্ভিস আছে এই KE1 অটোমোবাইল সাৰ্ভিসৰ যিজন স্বত্বাধিকাৰী অৰ্থাৎ মালিক আছে তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান কেনেকুৱা সঁহাৰি পাইছে আপোনালোকে? এইটো আপোনালোকে প্ৰায় 3 দিন মান আগতে ভিডিঅ' বনাইছিলে। হয়, যেটো ভাবিছিলো তাতকে অলপ বেছি ভালে হৈছে। আপোনালোকৰ ভিডিঅ' চাই মানুহবিলাক চেল হৈ আছে নাই বাইক? চেল হৈছে 15খন গৈছে, এতিয়া আৰু যাব 10টা মান, 25টা মান যাব টোটেল। 25 আৰু যিখিনি ভাবিছিলো এইখিনি বহুতে ভাল পাইছো। মানে ৰাইজে আমাক ইমান সঁহাৰি দিছে আৰু আহিছে, ইয়াৰ কাৰণে আৰু বেছি ভাল লাগছে। মই সবকে কৈছো অফাৰটো আজিৰ পৰা আৰম্ভ হৈছে। আপোনাৰ আজি হলো 18 তাৰিখ, দুৰ্গা পূজাৰ আগমুহূৰ্তত একদম 22 তাৰিখলৈ চলি থাকিব এইটো। আৰু এখনকৈ বাইক ললে আপোনালোকে কুপন লাভ কৰিব। এইটো কি সিস্টেম আছে? এইটো কুপন আপোনাৰ এখনকৈ গাড়ীৰ লগত কুপন এখনকৈ দিয়া হয়। ফ্ৰিজ আছে, ইনভাৰ্টাৰ আছে, আপোনাৰ গডৰেজ আছে আৰু বহুত কিবা কিবি আছে। এখনকৈ কালী পূজাৰ পিছত এই খেলখন অনুষ্ঠিত হ'ব।
হয় আপোনালোকে শুনিলে মই মালিকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলো যদি আপোনালোকে বাইক ল'ব বিচাৰে তেন্তে আপোনালোকে এই যিখন সুযোগ আছে এই সুযোগতে আপোনালোকে বাইক কিনি লৈ লওক আপোনাৰ মন পছন্দৰ বাইক এটা লৈ যাওক যদি আপোনালোকে বাইক ল'ব বিচাৰে বা আপোনাৰ যদি পুৰণি বাইক আছে সেইটো যদি এক্সচেঞ্জ কৰি নতুন বাইক ল'ব বিচাৰে এই সুযোগতে আপোনালোকে বাইকটো আপোনালোকৰ হলাই লৈ লওক